নমস্কাৰ, মই আপোনাক সকলোকে স্বাগতম জনাইছোঁ মই এটি ভিডিঅ'টোলৈ। আজি দেখিছে থামনেলটো কি হয় কি হ'ব গৈ আছে। মানে কি কালি মানে মাহঁতে মানে বজাৰলৈ গৈ মানে বস্তু কেইটামান আনিব পাহৰিলে মানে তো সেইটো কাৰণে মানে দিগদাৰ হৈ গ'ল। তো আজি যাব। তো মোৰ কাৰণে এটা পেণ্ট অনা নাছিলে, তো ভণ্টিৰ কাৰণে আনিছিলে। তো মই ভাবিছিলোঁ মোৰ কাৰণে আনিছে বুলি, তো নানিলে। আৰু মানে যিটো পেণ্ট আনিছিলে মানে ছুটি হ'ল বা মানে টাইট হ'ল, মানে তাইৰ কাৰণে নহ'লে। তো মানে আপোনালোকক দেখুৱাম বাৰু মই একচুৱেলি পাহাৰত আহিছোঁ। মানে পাহাৰ মানে কি আমাৰ ঘৰৰ পিছফালে যিহেতু ঘৰ সেইটো হয়, তো পাহাৰখন এইখন হয়, মানে এইখন মানে বাৰীখন, আৰু বাৰীখনৰ পিছফালে মানে ভিডিঅ'টো বনাইছোঁ মই। তো মানে কি মন গ'ল পাহাৰৰ ওপৰত আহি নাজানো, তো ভাল লাগে মোক। ব'লক আপোনালোকক ভিডিঅ'টো দেখুৱাওঁ। তো ইয়াত মানে বান্দৰ চান্দৰ আহে, তো সেইটো কাৰণে মই বেছি ভিডিঅ' বনাব নোৱাৰোঁ। হয় নহয়? এইজনী কি কৰি আছা? কি কৰিছা তুমি? চিচি কি কৰিছা? এই কালি টপ নহয় নেকি ন, ফ্ৰক এটা আনিছে ন, ফ্ৰক। আৰু মোৰ মায়ে মানে বৰমাইকে মানে হাফ পেণ্ট এটা কিনি দিছে ন, হাফ পেণ্ট এটা কিনি দিছে আৰু মাহেকে ফ্ৰক এটা কিনি দিছে ন, হয় নহয়? কি কিনি দিছে? তাৰপিছত সেয়াই আৰু কিনি দিলে। মোক কিহে কামুৰি ল'বা। ব'লা এতিয়া যাওঁ, মই পেণ্টটো দেখুৱাওঁ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব, টপটো আৰু সৈতে। তো ব'লক ভিডিঅ'টো দিব, ব'ল যাওঁ। আৰু তুমি কি কৰিছা? এজনী আমাৰ বগীমলী, গাঁৱত মানে সকলোৱে বগীমলী বুলি মাতে ন, হয় নহয়? নামাতে বোলে, মাতে কিন্তু দেই। আহা, তোমাক বগী বুলি নামাতে? সঁচাই নামাতে? চবেই বগী বুলি মাতে। তাই যিহেতু বহুত বগাৰ কাৰণে বগী বুলি মাতে আৰু। ব'লক এতিয়া আপোনালোকৰ ভিডিঅ'টো মানে টপকেইটা দেখুৱাওঁ। চোলাটো কেনেকুৱা লাগিছে আপোনালোকে ক'বচোন। এই চোলাটো মোকতো কিন্তু ভাল লাগিছে, ময়ো মানে এনেকুৱা টপ ল'ম বিচাৰিছোঁ, ল'ম আজি টপটো। মোক কিন্তু ভাল লাগিছে, কিন্তু এইটো ভাল লাগিছে নে কমেণ্ট কৰি জনাব দেই। ভিডিঅ'ত মানে কাপোৰখিনি দেখুৱালোঁ যিহেতু এতিয়া ওলাওঁগৈ, কাৰণ আজি ভিডিঅ'টো মানে বহুত মানে লং নকৰোঁ, কাৰণ লং কৰিলে বহুত দেৰি হৈ যাব। সেইটো কাৰণে শ্বৰ্টকৈ কৰিম যিমান পাৰোঁ। তো মানে এতিয়া যাম, ওলাওঁগৈ, বজাৰ যাব লাগে যিহেতু আজি ৰাতিপুৱাৰ পৰা ভিডিঅ'টো বনোৱা নাই। 3:30মানৰ পৰা বনাইছোঁ নেকি ভিডিঅ'টো। তো এতিয়া যাওঁ, নহ'লে আকৌ বজাৰ যোৱা আহি পোৱাটো দেৰি হ'ব। সেইকাৰণে আকৌ বহুত ঘূৰিব লাগিব, কি লওঁ পচন্দটো নহ'ব ন ছোৱালী মানুহ যিহেতু। চবৰ লগত এনেকুৱা হয় কমেণ্ট কৰি ক'ব। তো এতিয়া যাওঁ, ওলাই হ'লে আপোনালোকক দেখুৱাম কি হয়। মোৰ ওলাই হৈ গ'ল। এতিয়া মই মানে এটা বস্তু মানে পুতলা আজি ধুই দিছিলোঁ, সেই পুতলাটো মানে চপাব যাওঁ। মাহঁত ওলাই আছে, যাম আৰু তেতিয়াই ওলোৱা, এতিয়া ওলাইছে। তো মই পুতলাটো সামৰি থৈ, নহ'লে আহোঁতে হয়তো দেৰি হ'ব পাৰে, নাজানো কি হয় আৰু। তো আপোনালোকে চাই থাকিব। ওলাই গ'লোঁ না মা, যাবলৈ ওলাই গ'লোঁ। মাহঁত ওলাইছে, যাওঁ এতিয়া। আপোনালোকে দেখিব পাইছে, সেই মন্দিৰটো দেখিছে নহয়, সেইটো মন্দিৰটো হৈছে নেপালী মন্দিৰ। যিটো নেপালী মন্দিৰটো দেখি মই ক'বলৈ পাহৰি থাকিলোঁ, সেইকাৰণে ৰেকৰ্ড কৰি দিছোঁ। আৰু এইটো মন্দিৰটো সকলোৱে নেপালী মানুহবিলাকে পূজা কৰে সোমবাৰে। সেইটো কাৰণে মই উঠাই দিলোঁ। এইখিনি তিনিআলি বুলি কয় চবে। তো এইটো তিনিআলিতে মন্দিৰটো আছে, নেপালী মন্দিৰটো। তো আপোনালোকে চাই থাকক আৰু কি পাৰোঁ দেখুৱাবলৈ। আৰু তাতে দেখি গৈ পাই লগ পালে মানুহজন ককা বুলি কয়, তাৰ কুকুৰটো বৰ কিউট, সেইকাৰণে কুকুৰটোকো উঠাই দিলোঁ আৰু আপোনালোকৰ আগত। ভালো লাগিছে কুকুৰটো, সেইটো কাৰণে। আৰু এইটো কলেজ ফিল্ড হয়, কলেজ ফিল্ডতে এইটো কি বনাইছে নাজানো, এতিয়ালৈকে ক'ব নোৱাৰোঁ, সেইকাৰণে ভিডিঅ' কৰি ৰাখি থ'লোঁ। আৰু এইখন হৈছে কলেজ, যিহেতু আমাৰ ওচৰতে এখন কলেজ আছে, জাগীৰোড মহাবিদ্যালয়। তো এইখন কলেজখন দেখিবলৈ পাইছে, তো সেইটো কাৰণে দেখুৱাইও দিলোঁ কলেজখন, যিহেতু আমাৰ ঘৰৰ ওচৰতে যিহেতু কলেজখন আছে। সেইটো কাৰণে যিহেতু কলেজখন এতিয়া বহুতখিনি ধুনীয়া হৈ পৰিছে, যিহেতু ভালে লাগে এতিয়া কলেজখন।
যিহেতু আৰু অকণমান আগত দেখিলে এইটো হৈছে হনুমান মন্দিৰ আৰু লগতে আছে শিৱ মন্দিৰ। যিহেতু এইখিনিত শিৱ মন্দিৰ আৰু হনুমান মন্দিৰ ক'লে সকলোৱে চিনি পায়, সেইটো কাৰণে ময়ো উঠাই দিলোঁ কেচাপ কৰি ভগৱানৰ নামত। তো চাই থকা আৰু ভিডিঅ'টো ক'ত ক'ত যায়, কি কৰে নকৰে। যিহেতু এইখিনি মেইন চাৰিআলি বুলি কোৱা হয়, আৰু মেইন চাৰিআলি কিহৰ কাৰণে কোৱা হয়, কাৰণ এইখিনি বজাৰ বহুতো বহে, আৰু লগতে বেক চাইডত যিহেতু বাওঁ চাইডে যিহেতু শুকান মাছৰ বজাৰ বুলিও কয় এইখন, আৰু শুকান মাছ বজাৰ যিহেতু আমি গৈ আছোঁ এতিয়া ৰেল ষ্টেচনত, মানে ৰেল ষ্টেচন মানে কি ব্ৰিজৰ তলত মানে বহুতো কাপোৰ বজাৰ বহা হৈছে, আৰু লগতে দেখিব পাইছে শাক চব্জি অন্য কিবা কিবি ধৰণৰ, আৰু যিহেতু কাপোৰ বজাৰো বহিছে তাতে মানে কাপোৰ টপ পেণ্ট আৰু ল'ৰা মানুহৰ চাৰ্ট কিবা কিবি চুইজাৰ টুইজাৰ মানে ছোৱালী মানুহৰ সেয়া কিনিব গ'লোঁ। লগতে মানে পেণ্টটো ঘূৰাব বাকী আছিল, সেইটো ঘূৰালোঁ। তো ঘূৰাই কৰি আমি বেলেগ বেলেগ কাপোৰ ল'লোঁ, আপোনালোক নিশ্চয় দেখুৱাম। যিহেতু পেণ্টবোৰ খুব ভালো লাগিছিলে, মানে কিউট আৰু মই মানে সকলো ল'ব ইচ্ছা আছিল কিন্তু ল'ব নোৱাৰিলোঁ, তো এটাই ল'লোঁ। তো আপোনালোকক দেখুৱাম বাৰু নিশ্চয় নেক্সট ভিডিঅ'লৈ। তো বাৰু ভিডিঅ' কৰিলে বাৰু, কাৰণ এতিয়া হেৰি কৰাই নাই যিহেতু। তো মোৰ এইকেইটা টপ কিন্তু বহুত ভাল লাগিছিল, পচন্দ লাগিছিল, বেলেগ কিবা ল'লোঁ কিবা, তো এইটোৱে। যিহেতু তাৰপৰা ওলাই কৰি আমি আকৌ নেক্সট দোকানলৈ সোমালোঁ, কাৰণ টিকলিজনীৰ কাৰণে ফ্ৰক ল'বলৈ আছিলে। তো ফ্ৰক ল'লোঁ, আপোনালোকক দেখুৱাইছোঁ বাৰু। এইটো ফ্ৰকটো লৈছে টিকলিৰ কাৰণে, তো দেখুৱাই দিলোঁ। তো বেছি বজাৰ মানে কি বজাৰ কৰিবলৈ বহুত থাকি গ'ল, মানে সেইকাৰণে মানে আপোনাক বেছি ভিডিঅ'টো দেখুওৱা নাই। এইটো দোকানত সোমাইছোঁ, সেইটো দোকানত পচন্দে নহয়, আৰু সেইটো কাৰণে বেলেগ দোকান, সেইকাৰণে কেচাপ নকৰিলোঁ আৰু ভিডিঅ'টো, সেইকাৰণে ইমানতে থাকিলে আৰু ভিডিঅ'টো। আৰু মানে কি বহুত মানে এন্ধাৰো হৈ গ'ল তেতিয়া, সেইটো কাৰণে মই বেছি ভিডিঅ'টো দেখুওৱা নাই, কাৰণ বহুত দোকান কেইখনত সোমাইছে, এইখনৰ দোকানৰ পৰা সেইখন দোকান, এতিয়া মানে পচন্দ নোহোৱাৰ কাৰণে। Next day. কালি মানে বহুত দেৰি হৈ গ'ল, আৰু মানে দেৰি হোৱাৰ কাৰণে মানে ভিডিঅ'টো বনোৱা নহ'লে, আধৰুৱা হৈ থাকিলে। তো আজি বনাই দিছোঁ। আজি যিহেতু গৰু বিহু, তো সকলোকে মোৰ ফালৰ পৰা গৰু বিহু শুভেচ্ছা থাকিল। তো এতিয়া যাওঁ জেতুকা চিঙুংকৈ মাথা লগাওঁ, যিহেতু দেৰি হৈছে। তো বহুতখিনি দীঘল হৈ যাব এতিয়া ভিডিঅ'টো, তো সেইকাৰণে মই ছুটি কৰিব বিচাৰিছোঁ ব্লগ। মোৰ কালি মানে কি হ'ল, ভিডিঅ'টো মানে বনাবলৈ মানে আধৰুৱা হৈ থাকিলে, আৰু বহুতো ভিৰ আছিল, যিহেতু সন্ধিয়া হৈ গ'ল আহোঁতে। তো সেইটো কাৰণে সন্ধিয়া হোৱাৰ কাৰণে মই ভিডিঅ'টো নবনালোঁ, আৰু যিহেতু ভাগৰ লাগিছে, বহুত কষ্ট কৰি থাকে, সেইকাৰণে বহুত মানে কালি মানে কামৰ প্ৰেছাৰ পৰি গ'ল, সেইটো মানে বেছি ভিডিঅ' নবনালোঁ, আৰু দিবলৈ হৈ গ'ল। আজি দিম বাৰু ভিডিঅ'টো। তো মানে কালি কাপোৰখিনি কি পিন্ধিলোঁ কি পিন্ধা নাই আপোনাক দেখুৱাম, কাৰণ জেতুকা লগাই লৈছোঁ ভিডিঅ' মানে ভণ্টিয়ে লৈছে এইযোৰ কাপোৰ, এইযোৰ চুইজাৰ লৈছে, এইটো বাৰু আপোনাক দেখুৱাইছোঁ। পেণ্টটো খালি দেখুৱাব লাগে, পেণ্টটো বাৰু এইটো লৈছে। এইটো কি মম জিন্স নে কি জিন্স বুলি কয়, সেইটো লৈছোঁ এইটো। আৰু মই লৈছোঁ এইটো পেণ্ট, কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। আজিলৈ ভিডিঅ'